আপোনালোকে দেখাম এটা বেলেগ ভিডিঅ' গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আগৰকেইটা ভিডিঅ'তকৈ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে বেলেগ হয় যদিহে মোৰ ভিডিঅ'টো ভাল লাগে তেনে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনে বন্ধু বান্ধৱীসকল বলক আজি ভিডিঅ'টো আৰম্ভ আপোনালোকক আগতে লিখিত ভাষাত মই আপোনালোকক কৈ আছিলোঁ বা লিখিত ভাষাত মই আপোনালোকক আগত ভিডিঅ'বোৰ আগবঢ়াই আছিলোঁ মই আজি ভাবিলোঁ এটা ঘৰুৱা ভাষাত ভিডিঅ' এটা বনাওঁ আৰু সেইকাৰণে মই আজি ঘৰুৱা ভাষাত ভিডিঅ' এটা বনাবৰ কাৰণে আহিলোঁ আৰু আমাৰ পোনে গতিকে আমি আজি ঘৰুৱা ভাষাতে ভিডিঅ'টো বনাই নিওঁ আৰু ন গতিকে কিমান লিখিত ভাষা ব্যৱহাৰ কৰি দিম আমি ন গাঁৱৰ মানুহ আৰু কি বোলে গাঁৱতে থাকোঁ যেতিয়া আমি অসমীয়া ভাষা কৈ ভাল লাগে মই পোনে আপুনি কি ক'বি এতিয়া ভিডিঅ'টোত মই কি কম আৰু মোৰ ক'বলগীয়া নাই যিকোনো তাকে ক'ম মই যিকোনো তাকে ক'বি তাৰমানে তই এবাৰ মেট্ৰিক দিবি হয় না এতিয়া পৰীক্ষা হ'লে ভাল পাবি না নহ'লে ভাল পাবি পৰীক্ষাটো নহ'লে ভাল পাওঁ হ'ব নালাগে আৰু এতিয়া অত দিন পঢ়ি লওঁ পঢ়ি চব মাথাতে উৰি গ'ল এতিয়া মাথাটো উৰি যায় পঢ়ি থাকিলে মাথা উৰি যায় মাথাটো উৰি যায় নে কি উৰি যায় মাথাটো উৰি যায় পঢ়াখিনি ক'ৰবাত যায়গৈ এই ক'ত গছত আম আছে ক'ত তেলি আছে ক'ত কি আছে সেইবিলাক মনত আহি থাকে আৰু কি কৰি ভাল পায় আপুনি খেলি ভাল পাওঁ কাজিয়া লাগি ভাল পাওঁ কাজিয়া লাগিব আৰু ভাত খাই ভাল পাওঁ কাৰ লগত কাজিয়া লগত ঘৰৰ মানুহবিলাকে কাজিয়া বাইদেউক দগৰি মাৰক মই চুলি চিঙা চিঙি হয় নেকি চুলি চিঙা চিঙি নহয় বাৰু কিন্তু কাজিয়া লাগোঁ সেই কাজিয়া লাগোঁ সেই ভাল লাগে পঢ়ি বেয়া লাগে পঢ়ি ভাল লাগে এতিয়া পৰীক্ষাটো আহি আছে বাৰু দিম বুলি ভাবিছোঁ এতিয়া পৰীক্ষাটো যি সবাই গণিত মুখস্থ কৰি লওঁ চব পাহৰি গণিত মুখস্থ কৰা মানে মোৰ হেৰি নহয় মাথাত নাথাকে চব মুখস্থ মাথাত নাথাকে ক'ত থাকে হাতত থাকে ফুট থাকে আৰু আগদিনাখন পঢ়ি মই পিছদিনাখন পৰীক্ষা দিম মস্ত ডাঙৰ মানুহ নহ'লে তোৰ লগত কিবা মস্ত ভয় লাগে নহ'লে ন আগবেলা পঢ়ি এটা পিছবেলা পৰীক্ষাই দিব মই এনেকৈ পাছ কৰি যাওঁ গোটেইকেইটা মই আজি ক শ্ৰেণীতে একদম 9, 10 লাগি মই চব আগবেলা পঢ়ি পিছবেলা পৰীক্ষা তেতিয়াহ'লে তোৰ বৈদ্য ডাঙৰ মানুহ আমাৰ দিগদাৰ হৈ যাব নহয় আগলৈকে সেইটো নাজানো বাৰু কিন্তু কিবা সপোন চপোন আছে না বাৰু কিনো হবি তই আগলৈ ডাঙৰ মই ভাবিছোঁ মই এতিয়াতো সৰু হৈ আছে ইমান মানে হৈ আছে মই ডাঙৰ মই খেলি চেলি ভাল পাওঁ বাৰু কেতিয়া ডাঙৰ হ'ম মই ভাবা নাই বাৰু মুঠতে আৰু সপোনটো আছিল আৰু মই এনে গায়ক হ'ম বুলি ভাবিছিলোঁ মস্ত ডাঙৰ গায়ক হ'ম বুলি ভাবিছিলোঁ কাৰ নিচিনা হ'ব হৈছিল কাৰ নিচিনা হ'ব মই ইমান ডাঙৰ গায়ক হ'ব খোজা নাই এনে সৰু মানে লোকেল গায়ক হৈ থাকিব সেনেকুৱা বুলি ভাবিছিলোঁ লোকেল গায়ক নহয় গায়িকা হৈ থাকিব সেইটোৱে তাৰমানে গান গাব জানো গান গাওঁ এনেই ঘৰতে চিঞৰি থাকোঁ পগলা শুকোঁ নিচিনা মায়ে গালি পাৰে বাৰু মায়ে গালি দিয়ে গালি পাৰে পাপায়ো গালি পাৰে কাম বন নাই পঢ়া শুনা নাজানা খালি গানে গাই থাকক বুলি তেনেকে কয় গান গাব জানো নহ'লে এটা গান গাই শুনাচোন চবে জানিব ন মোৰ মাতটো ইমান ভাল নহয় একো নহয় দে কিনো হ'ব অকণমান গাই কিনে শুনা দে তেতিয়াহে মানুহে গম পাব তই যে গান গাব জানো বুলি তই কৈ আছ গান গাব জানো বুলি শুনাই দিয়া অকণমান মোৰ গান নুশুনে এটা বাৰীতে মাৰিমটোকে মাৰ নহ'লে সেইটো জানো জানো হ'বলা দেখোন জানো জানো অকণমান অকণমানহে গাম অকণমানকে গাই ৰাইজে ভাল পায় তেতিয়াহে গম পাব আপুনি বোলে অমুক অমুক কৰিব জানে তাৰপিছতো গানকেইটা শুনি কিনে কোৱা পাৰিব নহ'ব আপুনি গানটো গাব জানে যদি ভাল লাগে কমেণ্ট কৰি জনালেই হ'ল জনাব দে টেনশ্যন ল'ব নালাগে তই গাই কিনে শুনা ভাল হ'লে তই কমেণ্ট লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব হ'ব লাগিব ৰাইজে যদি ভাল পায় তই গাই কিনে শুনা দে এতিয়া ভালকে গাবি কিন্তু একেবাৰে গা আকৌ তেতিয়াহে ভাল লাগিব ষ্টাৰ্ট আৰম্ভ কৰ না তই ষ্টাৰ্ট কৰাটো তোৰ নিজৰ কথা তই মোক কৈ দিয়ে হ'লে বিয়লি বিলতে জকাইখন বাং হালতি ভৰাই মাছ কেইটাকে পাং চেনাই ধন হৈ বহি থাক এগৰা খুৱাই মই গঢ়া খাং বিয়লি বিলতে জকাইখন বাং হালতি ভৰাই মাছ কেইটাকে পাং চেনাই ধন হৈ বহি থাক তোক এগৰা খুৱাই মই গঢ়া খাং বাৰীতে মাৰিম পাক বিচাৰি আনিম শাক মোৰ নিচিনা নাপাবি মোৰ বুকুতে সোমাই থাক ৰূপতে মায়াৰ জাল হাতে কামেও ভাল বাচিব জানো ফুল পাতি লৈ তাঁতৰ শাল মৰমে টানিছে মোক ইপানে কিনো কৰিম ক তোকে মই ভাবিছো মোৰ আপোনজন তোকে দিলুং হিয়াখন আকোৱালি বিয়লি বিলতে জকাইখন বাং হালতি ভৰাই মাছ কেইটাকে পাং চেনাই ধন হৈ বহি থাক তোক এগঢ়া খুৱাই মই এগঢ়া খাং
এই ধুনীয়া বৈদ্য ভাল লাগিছিলে গানটো এতিয়া বেলেগে কি কয় নাজানো মোক শুনি বৈদ্য ভাল লাগিছে ভাল হৈছে মোক শুনি ভালে লাগিছে গানটো এতিয়া ৰাইজে কি কয় এতিয়া ৰাইজৰ ফালৰ পৰা ক'লেহে গম পোৱা যাব গতিকে তই সৌফাকে গায়িকা এজনী হ'ব পাৰিবি বেলেগ একো কৰিব নোৱাৰিলোঁ হ'ব পাৰিম নে ক'ব লাগিব সপোনটো আছিল আৰু এতিয়া আমাৰ ঘৰৰ অৱস্থাও বেয়া ইমান ভালো নহয় তোমাৰ ঘৰত এনে কোন কোন আছে তাৰমানে ঘৰত আছে মায়ে দেউতাই আকৌ বাইদেউ ভণ্টি আছে 5জনী মোৰ গোটেইকেইটা মিলি 7টা আৰু 7টা মানে তহঁতৰ 7টা মানুহ ল'ৰা ছোৱা নাই আমাৰ ল'ৰা ছোৱা নাই আমি তহঁতে ল'ৰা আৰু তহঁতে ছোৱালীও নাই আমিয়ে ছোৱালী বা নে বৈদ্য না কাম কৰিব লগা হয় দেখোন হয় হয় আমাৰ চবতকৈ বেছি বাইদেউ কাম কৰে আৰু বাইদেউ এনে কি কৈ আছে খালি বাজানে খৰি ফালে বাজানে বাইদেউ কি কৈ আছে তাৰমানে আছে এনে কাপোৰ চাপোৰ বৈ থাকে এতিয়া ধানৰ কাম কৰিব পঢ়ি আছে না বাইদেউ পঢ়ি আছে এবাৰ বিয়ে পঢ়ি আছে ভালে নহয় দেখোন বাইদেউ এখন পঢ়িব পাৰে নহয় তই সেয়া কি নবহং কৰি থাকো মই এতিয়া ভালকে পঢ়িব পাইছিলো এই এবছৰ এতিয়া পইচা হবাৰ নাম লগাব নাপালো এতিয়া ধৰ পঢ়াটো বেয়া হৈ গ'ল একো বেয়া নহয় তই এতিয়াও কি বোলে ধুনীয়াকে পঢ়ি যা এবাৰ মেট্ৰিক পৰীক্ষা আছিলে নহয় গতিকে মেট্ৰিক পৰীক্ষা যদি একেবাৰে মেট্ৰিক পৰীক্ষা জেগা পুনি বেলেগে ফাৰ্ষ্ট ডিভিজন বুলি ক'লে মানুহৰ কম ভাল লাগিব নহয় না সেইকাৰণে সেইকাৰণে তই পৰীক্ষা নহ'লে ভালেই এটা পাছে কৰি যাব বেনে নহয় গতিকে তই এতিয়া পঢ়ি থাক তেতিয়াহ'লে ক'বাই নালাগে আৰু তেনে গণিত চনিত এতিয়া নাইকিয়া হৈ যাব পাছ কৰি যাই থাকিবি হয় নহয় পিছলৈকে তাত কলেজৰ প্ৰফেচাৰ হ'বি পিছত ক'ব যে বা আপুনি পঢ়িবা নং নং বুলি কৈ আছিলা পিছত বিলাকে কলেজৰ প্ৰফেচাৰ হৈ থাকিব হয় নহয় আচৰিত পাব সেই আচৰিত কামে কৰিব লাগে সেইকাৰণে তই এতিয়া কি বুলি কয় আজিৰ পৰা তই পঢ়া আৰম্ভ কৰ তাৰপিছতে একেবাৰে পাছ কৰি যাবি আৰু পাছ কৰি কিনে আমাক এটা বৈদ্য ডাঙৰ এটা খানা দিবি হাঁহে পাৰ হয় চবকে দিম আৰু ন অ'কে দে হ'ব দে